নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আমাৰ হাতত সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ চাবলৈ আমাৰ চেনেল সাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'ত এটা লাইক কৰি দিব তো আজিৰ প্ৰথমটো খবৰ হৈছে চলন্ত বাছত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে সৰস্বতী পূজাৰ দিনা আন এক অঘটন চলন্ত যাত্ৰীবাহীৰ মাজত জুই নগাঁও পৌৰ গুদামত ভয়ংকৰ ঘটনা গুৱাহাটীৰ পৰা গোলাঘাট চলন্ত বাছত জুই কটমী প্ৰাণ ৰক্ষা পৰি 20 জনৰ অধিক যাত্ৰী বৈদ্যুতিক শৰ্ট চাৰ্কিটৰ ফলত ভয়ংকৰ ঘটনা পৰৱৰ্তী খবৰটো হৈছে যে দৰিদ্ৰতা হেঙাৰ নহয় সফলতাৰ চাহ বিক্ৰী কৰি পঢ়ুৱাইছিল মাতৃয়ে সৰ্বভাৰতীয় নীট পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ বজালীৰ ৰাহুল দাস সফলতা লাভ কৰাত যে দৰিদ্ৰতা কেতিয়াও হেঙাৰ নহয় সেই কথাৰ যেন আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱালে বজালীৰ ৰাহুল দাসে এখন সাধাৰণ চাহ দোকান দি পৰিয়াল পোহপাল দিয়া মাতৃয়ে অশেষ কষ্টৰে মাজেৰে পঢ়ুৱাইছিল ৰাহুলে সহায় কৰিছিল মাতৃক আৰু সেই ৰাহুল এতিয়া সৰ্বভাৰতীয় নীট পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কৰি আনিছে এতিয়া ৰাহুলক সহায়ৰ আশ্বাস দিছে মন্ত্ৰী ৰঞ্জিত দাসে ইয়াৰ পূৰ্বে চিপেট প্লাষ্টিক ইঞ্জিনিয়াৰিঙৰ ডিপ্লোমা পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে ৰাহুল দাসে পাটাচাৰ কোচিত এতিয়াও মাতৃৰ সৈতে সৰু চাহৰ দোকান দিয়া ৰাহুল ভৱিষ্যতৰ দিনত এজন সুচিকিৎসক হৈ মানৱ সেৱা কৰিব শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাত পুত্ৰ ৰাহুলে গ্ৰাফ কৰাৰ সাফল্যৰ খবৰে মাকৰ চকুলৈ বোৱাই আনিছে আনন্দৰ চকুপানী সৰুৰে পৰা বিজ্ঞানৰ প্ৰতি আগ্ৰহী ৰাহুল স্কুলৰ পৰা সময়ছোৱাতে বিজ্ঞানৰ মডেল সাজি নিজৰ পাৰদৰ্শিতা পৰিচয় দিছিল ৰাহুলৰ বিজ্ঞানৰ মডেল নেশ্যনেল ছায়েন্স কংগ্ৰেছত প্ৰশংসিত হৈছিল বজালী উচ্চতৰ মাধ্যমিক পৰা ৰাহুলে একাদশ আৰু দ্বাদশ শ্ৰেণী পাটাচাৰ কোচি বিদ্যাপীঠত পঢ়িছিল নিজৰ একেবাৰে সীমিত সুবিধাৰে আৰু একাগ্ৰতা তথা মনোবলেৰে শেষত সপোনৰ বাট বিচাৰি পালে ৰাহুল দাসে